সন্ধিয়া 7 বজাতে ইংলেণ্ডক 12 বজাই দিছিলে নেপালে। যোৱাকালি এখন উত্তেজনাপূৰ্ণ খেলত মুখামুখি হৈছিলে নেপাল আৰু ইংলেণ্ড। দুবাৰকৈ বিশ্ব চেম্পিয়ন ইংলেণ্ডক ঘতে ঘতে পানী খুৱাইছে নেপালে। শেষৰ বলটোলৈকে ক'ব পৰা নাছিলে নেপাল জিকিব নে ইংলেণ্ড জিকিব। শেষৰ বলটোত মাত্ৰ 6 ৰানৰ প্ৰয়োজন আছিলে, কিন্তু নেপালে সেই 6 ৰানটো কৰিবলৈ নোৱাৰিলে। মাত্ৰ 4 ৰানৰ বাবে পৰাস্ত হ'ল নেপাল। কিন্তু নেপালৰ যি প্ৰদৰ্শন কৰিলে ইংলেণ্ডৰ বিৰুদ্ধে সঁচাকৈ শলাগ ল'বলগীয়া। কালি খেলখনৰ গোটেইখিনি গুৰুত্বপূৰ্ণ কথা পাতিম এই ভিডিঅ'টোত, সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। টছত জয়লাভ কৰি ইংলেণ্ডে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়, কিন্তু ইংলেণ্ডৰ প্ৰথম ইমান এটা ভাল নাছিল আৰম্ভণি। ফিল চল্ট সোনকালে আউট হৈ গৈছিলে, কিন্তু জেকব বেথলৰ 55 ৰান আৰু অধিনায়ক হেৰি বুকৰ 53 ৰানৰ সহায়ত ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 7 উইকেট হেৰুৱাই 184 ৰান সংগ্ৰহ কৰে। নেপালৰ হৈ দীপেন্দ্ৰ সিং এৰি আৰু নন্দন যাদৱে সুন্দৰ বলিং দুটাকৈ উইকেট দখল কৰে। 85 ৰানৰ লক্ষ্য আগৰ দৰে নেপালৰ বেটাৰসকলে নিৰ্ভীকভাৱে বেটিং কৰিবলৈ লয়, কিন্তু তেওঁলোকৰ ভটেল আৰু আফিছ শ্বেখ সোনকালে আউট হয়। ৰোহিত পটেল আৰু দীপেন্দ্ৰ সিং এৰিৰ মাজত যিটো পাৰ্টনাৰশ্বিপ হৈছিলে 82 ৰানৰ পাৰ্টনাৰশ্বিপ, সেই পাৰ্টনাৰশ্বিপটোত লাগিছিল যে নেপালে আজি সহজতেই ইংলেণ্ডক হৰুৱাব, কিন্তু ৰোহিত পটেলক আউট হ'ল। তাৰ পিছতে খেলখন অলপ সলনি হৈ গ'ল। খেলখনৰ শেষৰ ফালে লোকেশ ৰামে বিস্ফোৰক বেটিং কৰি 20টা বলত 39 ৰানৰ সংগ্ৰহ কৰি নেপালক বিজয়ৰ দুৱাৰদলিলৈ লৈ যায়। শেষৰ অভাৰত নেপালক জিকিবলৈ মাত্ৰ 10 ৰানৰ প্ৰয়োজন আছিল। কৰণে বহুত সুন্দৰকৈ বলিং কৰি মাত্ৰ 5 ৰানহে নেপাল দলটোক কৰিবলৈ দিয়ে। এবাৰ T20 ৱৰ্ল্ড কাপতো ছাউথ আফ্ৰিকাৰ লগত বহুত ক্ল'জ মেচ হৈছিলে, মাত্ৰ 1 ৰানত পৰাস্ত হৈছিলে, আৰু আজি খেলখনত আমি যদি চাওঁ 4 ৰানতহে পৰাস্ত হৈছিলে। নেপালে মানে ৱাৰ্ণিং দি আছে ডাঙৰ টিমবিলাকক যে আমিও এতিয়া সৰু টিম হৈ থকা নাই, আমাক মানে সহজভাৱে ল'ব নোৱাৰিব আপোনালোকে। নেপালে খেলখন জিকিব নোৱাৰিলেও যদিও বিশ্বৰ ক্ৰিকেট প্ৰেমীসকলৰ মন জয় লাভ কৰিলে। আপোনালোকে নেপালৰ এই প্ৰদৰ্শনক কেনে পালে? আগন্তুক দিনত নেপালে ডাঙৰ টিমক হৰুৱাবলৈ পাৰিবনে নোৱাৰিব? কমেণ্টত জনাব। আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব। সঁচাকৈ ক্ৰিকেটৰ ফেন তেতিয়াহ'লে ফ'ল' কৰি ল'ব। যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব।